উঠিছে আন্ধাৰ হৈ আছে ৰ'ব। আজি 18 জানুৱাৰী 2026 চন দেওবাৰ। এটি বিশেষ দিন আৰু এই বিশেষ দিনটোত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সুধী জ্ঞানীজন আহি উপস্থিত হৈছেহি এটি বিশেষ উপলক্ষত। যি কষ্ট কৰি আপোনালোক আহি ইয়াত উপস্থিত হৈছেহি তাৰ বাবে আমি প্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো। আজি যি বিশেষ উপলক্ষত আমি ইয়াত গোট খাইছোহি এয়া সকলোৰে জ্ঞাত যে ডক্টৰ টি নাথ অকাল চায়েন্স ইনষ্টিটিউট গোলাঘাট অসম এই মহান অনুষ্ঠানটিৰ যি বাৰ্ষিক মিট বা বছৰেকীয়া যি অনুষ্ঠান হয় আজি বহু বছৰ ধৰি হৈ আহিছে আৰু আজি এই বিশেষ দিনটোতেই 2026 চনৰ 18 জানুৱাৰী তাৰিখত এই অনুষ্ঠানটি আয়োজন কৰা হৈছে। লগতে এই অনুষ্ঠানটিৰ আৰু এটি বৃহৎ কৰ্ম বুলি ক'ব লাগিব যে এই অনুষ্ঠানত জড়িত যিসকল ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলে মনত এটি মহৎ ভাৱ লৈ এটি ক'তো নোহোৱা নোপোজা কাম ইতিমধ্যে কৰি সমাপ্ত কৰিলে। দেখাত বহুত এটা বৃহৎ কাম আছিল, ভাবিছিলো কৰ্মভাগ সমাপন হৈ উঠিব নে নুঠিব এনেকুৱা এটা দমোজাত থকা হৈছিল, কিন্তু আমাৰ মহাগুৰু জগতগুৰু প্ৰফেসৰ ডক্টৰ টি নাথ ছাৰৰ আশীষত আৰু পৰম মহিমাময় মহাগুৰু শিৱৰ নিৰ্দেশতেই এই কৰ্মভাগ অৱশেষত হৈ উঠিলে। আৰু আজি আহি এনেকুৱা এটা আমি মহৎ সময়ত উপস্থিত হলোহি যে এই মূৰ্তিভাগ উন্মোচন কৰি আমি ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আজি আমি গুৰুদেৱলৈ সশ্ৰদ্ধ প্ৰণিপাত হিচাপে এই মূৰ্তিভাৱ আগবঢ়াবলৈ আগবাঢ়িছো। এই কামভাগ কৰিবলৈ যোৱাৰ আগতে আমি দুআষাৰ কথা কবই লাগিব। গুৰুদেৱেও আমাক বহুতবাৰ কৈছে আচলতে গুৰুৰ মাজতেই শিৱ বিৰাজমান আৰু তেখেত শিৱৰ আৰাধক, শিৱৰ ভক্তিতে তেখেতৰ জীৱন ইতিমধ্যে জনসমাজৰ কাৰণে বিলীন কৰি দিছে। আমি ভাবি আছিলো যে এনেকুৱা এজন মহান গুৰুৰ আশীষ ধন্য হবলৈ পাই আমাৰ জীৱন ধন্য হৈছে, কিন্তু গুৰুদেৱক আমি কি উপহাৰ দিব পাৰো, যিটো উপহাৰেৰে আমি তেখেতক অকণমান হলেও আমি শ্ৰদ্ধা জনাব পাৰো। আৰু সেই সময়তেই আমাৰ সহপাঠী ডক্টৰ সন্তোষ শৰ্মা ডাঙৰীয়াই এটি প্ৰস্তাৱ ৰাখিছিলে যে তেখেতৰ এভাগ আবক্ষ মূৰ্তি ইয়াতে আমি স্থাপন কৰিম। সঁচা কথা কবলৈ গলে ময়ো সেই সময়ত ভাবিছিলো যে এজন ব্যক্তি জীৱিত থকা অৱস্থাত এটি মূৰ্তি বনোৱাটো কোনেও চাগে এইটো সহজভাৱে নলব, আৰু ময়ো সেই সময়ত তেনেদৰে ভাবিছিলো। যিহেতু মই এই বৃত্তিটোৰ লগত বহু বছৰ ধৰি জড়িত হৈ আছো বা মোৰ জীৱনৰ যি অভিজ্ঞতা, তাৰপিছত তেওঁ মোক এই কথাটো বিভিন্ন যুক্তিৰে পতিয়ন নিয়াইছিলে আৰু গুৰুদেৱক আমি ইয়াত বহি থাকোতে গুৰুদেৱক কথাটো আমি জনাইছিলো আৰু গুৰুদেৱে সেই কথাটো একে আষাৰে হা বুলি কৈছিল। তেতিয়া মই গম পাইছিলো জ্ঞানৰ সাগৰ গুৰুদেৱে আচলতে এই কথাটোত একে আষাৰে এনেই হা কোৱা নাই, নিশ্চয় তাৰ ভিতৰত কিবা ৰহস্য আছে। ঠিক তাৰ পিছত আমাৰ সময় বাগৰিছিল, পুনৰ আমাক গুৰুদেৱে কৈছিলে যে এই কামটোত আগবাঢ়িব নালাগে। তেতিয়া
ইতিমধ্যে যি মনত মানুহ কৰিছিলে যে কেনেকে আমি এই কামটো কৰিব পাৰিম, এই দিশত যি আলোচনা চলিছিলে, আমি এবাৰ পজিটিভ হৈ পেলাই আকৌ আমি নিগেটিভ হোৱা লেখীয়া হ'ল। কিন্তু গুৰুদেৱে ভাবিলে যে এই ছাত্ৰ ছাত্ৰীসকলৰ যি মনৰ হাবিয়া, এতিয়াও তেওঁ ছাত্ৰ ছাত্ৰীৰ মনত দুখ দিবলৈ নিবিচাৰিলে, আৰু অৱশেষত তেওঁ প্ৰিয় শিষ্য ত্ৰিদীপৰ হতুৱাই পুনৰ কথাটো কোৱালে যে মূৰ্তিভাগ হব লাগে। আৰু সেই কথাষাৰ শুনাৰ লগে লগে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সকলোৰে মন উৎফুল্লিত হৈ পৰিল, আৰু সকলোৱে যি যেনেকে পাৰে গুৰুদেৱৰ মূৰ্তিভাগ হবৰ কাৰণে অৰিহণা আগবঢ়ালে। আৰু অৱশেষত গৈ আজি এই বিশেষ দিনটো আহি উপস্থিত হলোহি যে আমাৰ সন্মুখত আজি গুৰুদেৱৰ মূৰ্তি বিৰাজমান হৈ আছে। স্বয়ং গুৰুদেৱ আছে, গুৰুদেৱৰ মূৰ্তিও আছে। আজি এই মূৰ্তিভাগ আমি গুৰুদেৱক আমাৰ এটি সামান্য উপহাৰ স্বৰূপে আচলতে তেখেতলৈ আগবঢ়াইছো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা। আচলতে মই যিহেতু এই বৃত্তিটোৰ লগত জড়িত, সেইকাৰণে মই আগতো সেইকাৰণে কৈছো, ইয়াত যুক্তিযুক্ততা বহুতেই বিচাৰিব, ভৱিষ্যতেও বিচাৰিব বা এতিয়াও বিচাৰিব। কাৰণ গুৰুদেৱে যিটো কথা আমাক শেহতীয়াকৈ তেখেতে কলে যে জীয়াই থাকোতেই আচলতে মানুহক যি সন্মান দিব লাগে এয়া জীৱিত কাললৈ দিব লাগে। এই জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হঠাৎ নোহোৱা হৈ গল, এতিয়া বহুতে বহুত কাম কৰি আছে, কিন্তু সেয়াই তেওঁক একো সন্তুষ্টি দিব পৰা নাই বা তেওঁ চাবলৈও নাই। স্বৰ্গ মধ্য পাতাল এইবিলাকৰ কথা কোনো মানুহে বিশ্বাসযোগ্যতাৰ ওপৰত কথা নকয়, কিন্তু জীৱিত কালত মানুহে যিখিনি বস্তু পায়, যিটো সুখ পায়, সেইখিনিয়ে মেইন। সেইকাৰণে আমি মন থিৰাং কৰি, মন ডাঠ কৰি এই প্ৰতিমূৰ্তি ভাগ সম্পূৰ্ণ খোলা অন্তৰেৰে আমি নিৰ্মাণত প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ পৰা ধৰি সকলোখিনি কৰি থমকি ৰোৱা নাই যেতিয়ালৈকে এই মূৰ্তিভাগ আমি তেখেতৰ হাতত অৰ্পণ কৰিব নোৱাৰো। আৰু আজি ডক্টৰ ডি নাথ ভোকাল চায়েন্স ইনষ্টিটিউট গোলাঘাটৰ সমূহ ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা এটি উপহাৰ স্বৰূপে আমাৰ জগত গুৰুদেৱলৈ এই মূৰ্তিভাগ আমি আগবঢ়ালো। আৰু আমাৰ আজিৰ পৰা দায়িত্ব শেষ হোৱা নাই, আজিৰ পৰা আমাৰ দায়িত্ব আৰু বহুত বাঢ়িছে। কাৰণ এই মূৰ্তিভাগক সুন্দৰকৈ ৰখা, পৰিচালনা কৰা, চাফ চিকুণ কৰি ৰখা, বৰা ধৰি সুন্দৰকৈ ৰখাৰ দায়িত্ব আমাৰ। গতিকে এই দায়িত্বটো আমি সমানে পালন কৰি যাব লাগিব, আৰু অনাগত ভৱিষ্যতৰ সকলোৰে বাবে এটি মাৰ্গদৰ্শন হওক যে আমি সোঁতৰ বিপৰীতে গৈ আমি কাম কৰিছো, যিটো দিশত মানুহ গৈ থাকে তাৰ বিপৰীতে গৈ আমি কাম কৰিছো। আৰু এষ্ট্ৰলজাৰ তেনেকুৱাই হয়, যি সোঁতৰ বিপৰীতে যায়। গতিকে আমি এই মহান মূৰ্তিভাগ, আমাৰ গুৰুদেৱৰ মূৰ্তিভাগ আমি ছাৰৰ পবিত্ৰ দুহাতৰ দ্বাৰাই আমি আজি উন্মোচিত কৰিবলৈ আগবাঢ়িছো। মই অনুৰোধ কৰিম সকলোটিকে তাক সহযোগিতা কৰিবৰ বাবে, আৰু মহিলাসকলক উৰুলি ধ্বনিৰে এই শুভ মুহূৰ্তটো যাতে আৰু মহিমামণ্ডিত কৰি তুলিব পাৰি। আমি ভাবিছিলো আৰু কিছুমান আমাৰ প্লেনিং আছিলে, কিন্তু সময় খুব কম। আমি যিহেতু সময়টো ডেটটো আগতে বান্ধি লোৱা হ'ল, আৰু আমি মূৰ্তিভাগৰ কাম কালি মাত্ৰ শেষ কৰি আদায় কৰিব পাৰিলো, আৰু শাৰীৰিকভাৱে মোৰ অলপ অসুস্থতাৰ বাবে সম্পূৰ্ণ যোগাযোগ কৰিব পৰা নহল। তথাপিতো আমি অনুষ্টুপীয়াকে হলেও এই অনুষ্ঠানটো আগবাঢ়িছো। সকলোকে ওচৰলৈ আহিবলৈ অনুৰোধ কৰিলো, আৰু আমাৰ গুৰুদেৱকো মূৰ্তিভাগ উন্মোচন কৰিবলৈ অনুৰোধ জনালো। ধন্যবাদ।
মূৰ্তি উন্মোচন পৰম জগতগুৰু প্ৰফেচাৰ ডক্টৰ দেৱজিৎ ছাৰৰ দ্বাৰা অনুষ্ঠিত হৈছে। সকলোৱে যি সহায় সহযোগিতা সকলোৰে সহযোগিতাৰ ফলত আমি এই কাম কৰা আমাৰ আৱক্ষ মূৰ্তি উন্মোচনৰ কাৰ্যসূচী শেষ হৈছে। মহাগুৰুৰ মহাচাৰ্য ডক্টৰ ডি.কে. নাথ দেৱৰ দ্বাৰা ইতিমধ্যেই এই মূৰ্তি উন্মোচন কাৰ্যসূচী আমাৰ সমাপ্ত হৈছে। আজিৰ এই অনুষ্ঠানৰ পৰৱৰ্তী কাৰ্যসূচীলৈ আমি আগবাঢ়িব বিচাৰিছোঁ। এই যি আৱক্ষ মূৰ্তি উন্মোচন হ'ল তাৰ ওপৰত এটি চমু বক্তৃতা ৰাখিব ফাউণ্ডাৰ অফ ডক্টৰ ডি.কে. নাথ অকাল চায়েন্স ইনষ্টিটিউট, প্ৰিন্সিপাল মহাগুৰু মহাচাৰ্য প্ৰফেচাৰ ডক্টৰ ডি. নাথ, আৰু তেখেতৰ যিখিনি বিভূষণ আছে সেইখিনি আমি নকলে আচলতে থাকি যাব। ডাবল MA, ডাবল PhD, গোল্ড মেডেলিষ্ট, নেশ্যনেল ইণ্টাৰনেশ্যনেল এৱাৰ্ড উইনাৰ ইন এষ্ট্ৰলজাৰ, পালমিষ্ট, বাস্তু স্পেচিয়েলিষ্ট, জেমছ এণ্ড নিউমাৰলজিষ্ট, আৰু এক কথাত আমি ক'ব পাৰোঁ যে চাইণ্টিষ্ট অফ অকাল ছাবজেক্ট, মানে সকলোখিনি অকাল ছাবজেক্টৰ তেখেত আচলতে মহাগুৰু। আৰু এই মহাগুৰু শব্দটো আমাৰ ষ্টুডেণ্টৰ পৰা আমি তেখেতক অৰ্পণ কৰিছিলোঁ। আৰু তেখেতে যিহেতু সকলো আচাৰ্যক ইয়াত নিৰ্মাণ কৰিছে, গতিকে আচাৰ্যৰ ওপৰত তেখেত মহাচাৰ্য, সেই উপাধি আমি আনুষ্ঠানিকভাৱে প্ৰদান কৰিছোঁ। ধন্যবাদ। আৰু ছাৰক আমি দুআষাৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ কৰিছোঁ। ধন্যবাদ। আজিৰ দিনটোত এতিয়া আমাৰ যিটো ইনগ্ৰেশ্যন অফ দ্য ষ্টেচু হৈ গ'ল, দুই এষাৰ যদি মই নকওঁ তেতিয়াহ'লে নিশ্চয় ভাল নালাগিব। আজিৰ এই বিশেষ দিনটোত আপোনালোকৰ যিটো প্ৰচেষ্টা যিখিনি হ'ল, ইয়াক সন্তোষ শৰ্মাৰ আকস্মিক আৰু মানে আকুৰগোজ সংকল্পৰ বাবে আপোনালোকৰ সহযোগত গুৰুজনাৰ প্ৰতি যিটো মূৰ্তি নিৰ্মাণ আৰু স্থাপন আজি সম্ভৱ হৈ গ'ল। আপোনালোকৰ কষ্টোপাৰ্জিত আৰু সামৰ্থ্য অনুযায়ী দিয়া ধনৰাশিৰ তাৰ ফলশ্ৰুতিতেই আজি সৃষ্টি হোৱা যিটো প্ৰচেষ্টা, সেইটো ভাৰতবৰ্ষত সৰ্বপ্ৰথম হ'ব। এনে কৰ্মৰ বাবে মোৰ কোনো সুখ বা দুখ, ফূৰ্তি, গৰ্ব মোৰ একো নাই। আপোনালোকৰ এনে যিটো বৃহৎ মানে পবিত্ৰ মহান তথা পুণ্য কৰ্মৰ বাবে আহিবলগীয়া সময়খিনিত সকলোকে আপোনালোকক নিশ্চয় মনত ৰাখিব। নিশ্চয় তেওঁলোকৰ যিটো দৃষ্টি বা ভাৱনাত শিষ্যসকলে লোৱা যিখিনি সুন্দৰ বিবেচনাৰ বৃহৎ পদক্ষেপ বুলি নিশ্চয় পৰিচিত হ'ব। অৰ্থাৎ ক'বলৈ গ'লে যে অনুষ্ঠানটোৰ লগত ভৱিষ্যতে যিমানখিনি ষ্টুডেণ্ট বা ব্যক্তি সংযোজন হ'ব, সেইখিনি বাহিৰাগতভাৱে ছেমিনাৰ বা মিটবিলাকত তেওঁলোকে অংশগ্ৰহণ কৰিব। সেই ব্যক্তিসকলৰ যেতিয়া প্ৰথম ইয়াত মানে পদাৰ্পণ হ'ব, প্ৰথম যেতিয়া আগমন হ'ব,
এই তেওঁলোকৰ প্ৰথমটো মূৰ্তিভাগেই দেখিব আহি পেলাই আৰু নিশ্চয় তেওঁলোকৰ মনটো শান্ত হ'ব আৰু আত্মাত শান্তি ইয়াৰ পৰাই এই ক্ষেত্ৰৰ পৰাই প্ৰৱেশ কৰাৰ মানে এই ক্ষেত্ৰত মাত্ৰকে জীৱনৰ কল্যাণ হোৱাৰ অনুভৱ কৰিব ল'ব যি হওক আপোনালোকৰ প্ৰচেষ্টাৰ যেটো ফল সফল হোৱাৰ বাবে মোৰ প্ৰেম আপোনালোকৰ ভক্তিৰ বাবে সকলোৰে জীৱন কল্যাণ হওক এটো মই ভগৱান শিৱৰ কৃপা আপোনালোকৰ ওপৰত মানে পৰি থাকক তাৰে কামনা কৰিছো প্ৰতিভাভাগ স্থাপনৰ উপৰান্তত যেতিয়া আজি শেষ হৈছে প্ৰতিমাৰ আত্মা প্ৰদানৰ যেটো ব্যৱস্থা ইয়াত তাৰ কোনো আৱশ্যক নাই কাৰণ মই এতিয়াও জীয়াই আছো জীৱন্ত আছো সেয়ে মোৰ পৰাহে আপোনালোকে পাব ইয়াত প্ৰতিমাৰ দ্বাৰা নাপায় গতিকে তত্ত্বগতভাৱে মানে গুৰুৰূপী ভগৱানৰ গা ধোৱাতকৈও বা স্নান কৰাতকৈও তেওঁৰ চৰণ যেতিয়া স্নান কৰা যায় তেতিয়া পুণ্য আৰু সেইটো ফলৱৰ্তী হয় যেটো শাস্ত্ৰোক্ত মানে শাস্ত্ৰত উল্লেখিত আছে মই জীৱিত আছো গতিকে জীৱিত কালত মূৰ্তি বা প্ৰতিমাৰ সন্মুখত যাতে কোনোৱে চাকি ধূপ বা ফুলৰ মালা যাতে নিপিন্ধে পৃথিৱীৰ পৰা যেতিয়া মোৰ ইয়াৰ পৰা যেতিয়া মই মানে বিদায় লম তাৰ পিছত ইয়াত স্নান কৰা আত্মা কৰা মানে আত্মা প্ৰদান কৰা চাকি দিয়া সেইবিলাক চাকি ধূপ আপোনালোকে জ্বলাব পাৰে নেক্সট জেনাৰেশ্যনত এই কাৰণে যে কৃতজ্ঞতা ভক্তি আৰু সফলতাৰ প্ৰতিদান হিচাপে আৰু মূৰ্তিভাগ এনেই থাকিব মানে খোলাকে থাকিব লেতেৰা হলে কোনোবাই পানী দি পেলাই বা কাপোৰে মোহাৰি চাফা কৰিব পাৰে ইয়াত ত্ৰিবেণী কৰিব পাৰিব ঠিক আছে গতিকে ত্ৰিবেণী আৰু বিজুমণি ইয়াত দুগৰাকী বিশেষ নাৰী আছে আৰু এওঁলোকৰ থুলমূলকে মই কৈ দিছো এওঁলোকৰ যেটো দুইগৰাকী মোৰ পূৰ্ব জন্মৰ মোৰ লগত সম্পৰ্কিত আছে আৰু এই জন্মটো বাদে আপোনালোকৰ ইচ্ছা যদি হয় আৱশ্যক হয় মোৰ এই যেটো আশ্ৰম টেম্পলছ অফ এডুকেশ্যন ইয়া উইজডম তাত আপোনালোকে থাকিব পাৰিব আহিব পাৰিব আৰু আজিৰ এই পবিত্ৰ দিনটোত মই হেতু আপোনালোকক মানে প্ৰদান দিছো আৰু ইয়াৰ লগতে অৱশ্যে আপোনালোকৰ বাকি সকলৰ কাৰণেও ওপেন মানে খোলা আছে আৰু এইটো বিল্ডিঙৰ যেটো সেকেন্ড ফ্লোৰ আছে ফাৰ্স্ট ফ্লোৰ আছে আপোনালোকৰ কাৰণে খোলা আছে আৰু হেতু নেক্সট মই লেকচাৰত হেতু মই দিম আৰু ইয়াত পঢ়াৰ কাৰণে থকাৰ কাৰণে খোৱাৰ কাৰণে কোনো নিষেধাজ্ঞা নাই হেতু ওপেন আছে হেতু আপোনালোকে কৰি লব পাৰিব গতিকে ইনগ্ৰেশ্যন অফ ষ্টেচুৰ কাৰণে যেটো আছিলে মই এটা থুলমূল আপোনালোকক সেইখিনি মই দি দিলো নহয় জানো নিদো বুলি ভাবিছিলো ৰাতি 2টা বজাৰ পিছতে ভাবিছো যে কিবা এটা দিব লাগিব সেইকাৰণে হেতু দি দিছো বাকি ইয়াৰ পিছত মোৰ আজি এটা থুলমূলকে লেকচাৰৰ কাৰণে দিও তাৰ পিছত আপোনালোকৰ খিনি ভ্যালুয়েবল যেটো স্পেচ আছে according to our program গতিকে ষ্টুডেন্ট সকলৰ তৰফৰ পৰা আৰু যি সকল গেষ্ট আছে মানে পাৰ্টিসিপেন্ট আছে তেওঁলোকেও দিব পাৰিব তাৰ পিছতে আবার সার্টিফিকেট বিলাক দিয়াৰ কাম বিলাক হ'ব ঠিক আছে সৰ্বপ্ৰথমে মোৰ ভগৱান শিৱৰ চৰণত মস্তক ৰাখি আজিৰ কাৰ্যসূচীটো মই আৰম্ভ কৰিব লৈছো
আজিৰ উপস্থিত সকলো শিক্ষাৰ্থী আৰু যিসকল গেষ্ট আছে অতিথি আছে তেওঁলোকৰ সকলোৰে যাতে মানে কল্যাণ হয় তাৰ কাৰণে ভগৱান শিৱৰ ওচৰত মই প্ৰাৰ্থনা জনাইছো আৰু সকলোকে আজি উপস্থিত সকলো ব্যক্তিক মই মানে অভিনন্দন জনাইছো ইয়াত আহি আপোনালোক উপস্থিত হোৱাৰ বাবে ডক্টৰ দীনাথ ওকাল চায়েন্স ইনষ্টিটিউটৰ যেটো ফাউণ্ডাৰ হিচাপত আৰু ফাউণ্ডাৰ প্ৰফেচৰ হিচাপত ইয়াৰ ফাউণ্ডাৰ প্ৰিন্সিপাল হিচাপে মোৰো কিছুমান কোৱাৰ দায়িত্ব থাকে আৰু সেইখিনি আজি মই কিছু বহুখিনি কোৱাৰ বিপৰীতে কিছুমান মই দৰকাৰী কথাই আকৌ ইয়াতে সংযোজন কৰিব বিচাৰিছো এই অনুষ্ঠানটোত লোৱা যেটো শিক্ষা যিবিলাক মানে অভিজ্ঞতা আৰু যিটো অনুভৱ সেইখিনি আপোনালোক সকলোৱে আশা কৰো আজি ইয়াতে ব্যক্ত কৰিব নহয় জানো তো ভাল লাগিব কাৰণ পূৰ্বৰ যিমানবিলাক আছে সববিলাক মই লেকচাৰ দি হাৰি গৈছো গতিকে আপোনালোকৰ পৰা আজি শুনিবৰ চেষ্টা কৰিম আৰু সেইখিনি মই ভাবো যে বেছি দৰকাৰী হ'ব নহয় জানো কোনোবাই মোক ব্যক্তিগতভাৱে কোৱাতকে বেটাৰ মানে সামূহিকভাৱে ক'লে নিশ্চয় বাকী সকলোৰো ভাল লাগিব শুনি ভাল পাব আৰু ডক্টৰ দীননাথ ওকাল চায়েন্স ইনষ্টিটিউটত এনেদৰে প্ৰতি বছৰে এনুৱেল এষ্ট্ৰলজাৰ্ছ মিট নামক কাৰ্যসূচী আয়োজন কৰি অহা হৈছে আৰু আজি 2026 চনৰ 6 সংখ্যক ইয়াৰ এটো আমাৰ প্ৰগ্ৰাম মানে 6 নম্বৰ বাৰ হৈছে এটো এই যেটো মানে আয়োজন এই আয়োজনত অনুষ্ঠানটোত নপুৰণি যথেষ্ট সংখ্যক ষ্টুডেন্ট আছে তেওঁলোকৰ মাজত শিক্ষাৰ্থীসকল আছে যি বিভিন্ন বিষয়ৰ শিক্ষা গ্ৰহণ কৰিছে আৰু উত্তীৰ্ণ হৈছে তেওঁলোকক ইয়াতে সাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰি অহা হৈছে এটো মাজত কোনোবাই কমপ্লিট কৰিলে তাক দিয়া নাযায় আমাৰ এনুৱেল যিখন মিট আহে আৰু জেনাৰেলি ইয়াত এনুৱেল এষ্ট্ৰলজাৰ্ছ নামতে জনা যায় সেইখন মিটতে আমাৰ যিমান যত থাকে সব পাস কৰাৰ পিছত ফেল কৰাক দিয়া নাযায় পাস কৰা বিলাকক সাৰ্টিফিকেট দিয়া যায় এট দ্য লাষ্ট আৰু হেতু প্ৰতি বছৰ জানুৱাৰী মাহতে হৈ যাব এই অনুষ্ঠানত এষ্ট্ৰলজি পেলমিষ্ট্ৰি নিউমেৰলজি বাস্তু তথা বেদিক সায়েন্সৰ বিষয়ে সমূহৰ লগতে মাইথলজিক্যাল কিছুমান বিষয় ইয়াত ডিসকাশন কৰা হয় আয়োজন কৰা হয় যাতে ইয়াৰ পৰা ব্যক্তিয়ে বিষয়বিলাক বুজি পায় সঠিক আৰু হৃদয়ঙ্গম কৰি পেলাই জীৱনটো উন্নীত কৰিব পাৰে এই বিষয়বিলাক মুক্তভাৱে আলোচনা কৰিবৰ কাৰণে সেমিনাৰ সমূহ আয়োজন কৰা হয় আৰু সেই সেমিনাৰ বিলাক প্ৰতি 2 মাহৰ মূৰত এখনকে আৰু বছৰটোত 6খন অনুষ্ঠান আয়োজন কৰা হয় এই সেমিনাৰ বিলাকত অনুষ্ঠানৰ যিসকল ষ্টুডেন্টস আছে শিক্ষাৰ্থী আছে তেওঁলোকৰ লগতে বাহিৰাগত ব্যক্তিসকলেও নিশুল্কে যোগদান কৰিব পাৰে বৰং ব্যক্তিয়ে খোৱা বোৱাৰ সকলোবিলাক দায়িত্ব ইয়াৰ আমাৰ যিটো অনুষ্ঠান আছে তাৰ পৰা বহন হয় তাৰ পৰা যায় ইয়াৰ লগতে দূৰ দূৰণিৰ পৰা অহা যিসকল ব্যক্তি আছে তেখেতসকলক ৰাতি থকাৰ কাৰণে সুব্যৱস্থা আছে মাথো নিজৰ খোৱাৰ ব্যৱস্থা নিজে কৰি ল'ব লগা হয় তাক অনুষ্ঠানে নিদিয়ে বাকি লাইট গ্যাস যত যিমান আছে সকলোবিলাক ফেন ইত্যাদি সুবিধা থাকে খালি খোৱাৰ কাৰণে নিজে ব্যৱস্থা কৰি ল'ব নিজে বনাব আৰু খাব পাৰে ডক্টৰ দীননাথ ওকাল চায়েন্স ইনষ্টিটিউটৰ সিস্টেমৰ ক্ষেত্ৰত এষ্ট্ৰলজি পেলমিষ্ট্ৰি বাস্তু বিষয়ক শিক্ষাৰ বিএ যেটো ছাত্ৰী
জ্যোতিষ শাস্ত্ৰী BA in এষ্ট্ৰলজি আৰু ইয়াৰ পিছত আচাৰ্য MA in এষ্ট্ৰলজি শিক্ষাৰ ব্যৱস্থা দি থকা হৈছে। এই আটাইখিনি সাবজেক্ট হৈছে স্বাধীন, ইয়াত মিক্সিং নাই, মানে এটা পাৰ্টতে কোৰ্সবিলাক দিয়া যায়, বাকীবিলাকৰ কথাটো বেলেগ। এষ্ট্ৰলজিত দুটা ষ্টেজত শিক্ষা দিয়া যায়, এটা আছে জ্যোতিষ ৰত্ন, যেটো হায়াৰ সেকেন্ডাৰী লেভেল আছে, সেইটো আমাৰ সাৰ্টিফিকেট কোৰ্স আছে, যিসকলে হায়াৰ সেকেন্ডাৰী তলত এডুকেশ্যন শিক্ষা জানিব বিচাৰে, কৰিব বিচাৰে, তেওঁলোকে কৰিব পাৰে আৰু সেইটো প্ৰফেশনাল হিচাপেও ল'ব পাৰে। আৰু সেই জ্যোতিষ ৰত্ন কোৰ্সটোৰ যেটো ফিজ আছে, ফিজ ষ্ট্ৰাকচাৰটো আগৰ দৰে আছে, 15,000 টকা তাত ফিক্স নিৰ্ণয় কৰা আছে আৰু প্ৰতি মাহে 5,000 টকাকে 3টা কিস্তিত তেওঁলোকে কমপ্লিট কৰিব লাগে। আৰু সকলো এখিনিত হাই সেকেন্ডাৰী পৰ্যায়ৰ সমপৰ্যায়ৰ হেতু কোৰ্স হৈ যায় জ্যোতিষ ৰত্নটো। এষ্ট্ৰলজিৰ কি হয়, ইয়াৰ ওপৰত দুটা স্তৰ, এটা আছে BA in এষ্ট্ৰলজি, যেটো কোৱা হয় জ্যোতিষ শাস্ত্ৰী, আৰু MA in এষ্ট্ৰলজি মানে আচাৰ্য। প্ৰতিটো কোৰ্সৰ ফিজ বিলাক একে আছে, সববিলাক 30,000 কে আছে। হেতু প্ৰতি মাহে 5,000 কে 6টা ইনষ্টলমেন্টত তেওঁলোকে কমপ্লিট কৰিব লাগে। আৰু যিসকল ষ্টুডেন্ট আছে, শিক্ষাৰ্থীসকলে কোৰ্সটো শেষ হোৱাৰ পিছত পৰীক্ষা দিব লাগিব আৰু অন্ততঃ 50% মাৰ্ক পাব লাগিব। তাৰ পিছত তেওঁলোকক এনুৱেল এষ্ট্ৰলজাৰ ভিতৰত সাৰ্টিফিকেট দিয়া যায়। বাকি জ্যোতিষ ৰত্ন কোৰ্সৰ কাৰণে এক্সামিনেশন এপিয়াৰ হ'ব লগা নাযায়, দৰকাৰ নপৰে, তেওঁলোকে কৰি ল'ব পাৰে। বাকি দুটা কোৰ্সৰ ক্ষেত্ৰত পেলমিষ্ট্ৰি আৰু বাস্তুৰ বাবেও BA আৰু MA আছে, আৰু প্ৰতিটোৰ খৰচ 30,000 কে আছে, আৰু ফিজ আদায় দিয়াৰ পদ্ধতিটো একেই। দ্যাট মিন্স প্ৰতি মাহে 5,000 কে 6টা এখিনি কোৰ্সত কমপ্লিট কৰি ল'ব। কোৰ্সবিলাকত যেটো শিক্ষা, হেতুত মূলত দুটা আছে, এটা কৰেসপন্ডেন্স আছে, আনটো ৰেগুলাৰ আছে। ৰেগুলাৰ জেনেৰেলি দিয়া নাযায়, খুব কম হয়, আৰু হেতু কৰেসপন্ডেন্স কোৰ্স আছে, নট অনলাইন ইয়া অফলাইন, মানে পত্ৰ যোগে কোৰিয়াৰ তাৰ দ্বাৰা শিক্ষা দিয়া যায়। আৰু ইচ্ছুক ব্যক্তিয়ে অসম কি ভাৰতবৰ্ষৰ যিকোনো জেগাৰ পৰা যোগাযোগ কৰিব পাৰে, আৰু আমাৰো অসমত যথেষ্টখিনি ষ্টুডেন্ট আছে। এনেদৰে কোৰ্স কৰা সকলে যেটো ৰেগুলাৰ আছে, তেওঁলোকৰ যদি বেছি হৈ যায়, তেতিয়াহলে ৰেগুলাৰ হিচাপে তেওঁলোকে আহিব পাৰে। আৰু এই বছৰত এটা বিশেষ ব্যৱস্থা আমি ভাবিছো ইয়াৰ পৰা, যে যিসকল দূৰণিত থাকে, তেওঁলোকে এষ্ট্ৰলজি কোৰ্স কৰিব বিচাৰিছে, তেওঁলোকে ইচ্ছা কৰিলে ইয়াত থাকি পেলাই, ৰেন্টেড ভাড়া দি পেলাই থাকি তেওঁলোকে কোৰ্স কৰি যাব পাৰে। হেতু ব্যৱস্থা আছে, যেটো মই পূৰ্ব জন্মত কৰিছিলো, হেনা। গতিকে হেতু it would be with লাইটৰ বিলৰ সৈতে এজন ব্যক্তিৰ কাৰণে 6,000 would be pay for rent। ঠিক আছে, এনেদৰে কোৰ্সবিলাকৰ কথা হৈছে। আৰু এইখিনিতে এটা দৰকাৰী কথা হ'ল যে আমাৰ যেটো যোৱা বছৰ, দ্যাট মিন্স 2025 পৰা এটা নতুন কোৰ্স ইয়াত সংযোজন কৰা হৈছে, যেটো IRC নামে নাম দিয়া হৈছে, দ্যাট মিন্স ইনষ্টেন্ট ৰেমেডিজ কোৰ্স। এই কোৰ্সটোত কিছুমান নহয়, যথেষ্ট সহজে মানে সকলোৱে কৰিব পৰা বেদিক ৰেমেডিজ দিয়া হৈছে, যাতে সকলো ব্যক্তিয়ে ইজিলি কৰিব পাৰে, প্ৰবলেম ওয়াইজ যাতে হেতু সলভ কৰিব পাৰে। ৰেমেডিজ যেটো কোৰ্স আছে, সেইবিলাক টোটালি বেদিক ৰেমেডিজ কোৰ্স, আৰু ইয়াত বেদিক তথা যিবিলাক গুপ্ত যিবিলাক উপায় থাকে, তাত সেইবিলাক লাল কিতাপ হওক,
তন্ত্ৰশাস্ত্ৰ হওক কি আছে আৰু কিছুমান বস্তু মই ৰিচাৰ্চৰ মাধ্যমতো কোৰ্চত ইনক্লুড কৰিছোঁ য'ত পোৱা নাযায় এমেজিং আৰু আউটষ্টেণ্ডিং আৰু এইখিনিৰ মাধ্যমত মানুহৰ জীৱনত চলা যিবিলাক বিভিন্ন সমস্যা ৰোগ আদিৰ পৰা মানে ঠিক হ'ব পাৰে ৰোগ আৰু সমস্যাৰ সকলোবিলাক উপায় ইনষ্টেণ্ট IRC ইনষ্টেণ্ট ৰিমিডিয়েল কোৰ্চত আছে ইয়াতো সকলোবিলাকে আছে এষ্ট্ৰলজি আছে তন্ত্ৰ মন্ত্ৰ আছে জিন্স তন্ত্ৰৰ আছে হয় না সববিলাক ইয়াতে কোৰ্চত দিয়া হৈছে গতিকে অনুষ্ঠানৰ যিখিনি বিষয় আছিলে আমাৰ সেইখিনি বিষয় আপোনালোকক সকলোকে পুনৰ জ্ঞাত কৰি দিছো ইয়াৰ লগতে ডক্টৰ দীনাথ ওগাল সায়েন্স ইনষ্টিটিউটৰ তৰফৰ পৰা দুখন চাৰ্টিফিকেটৰ ব্যৱস্থা কৰা হৈছে এখন আছে জ্যোতিষ মিত্ৰ যিসকল ব্যক্তিয়ে ইনষ্টিটিউটলৈ স্বইচ্ছাকৃতভাৱে বৰঙণি আগবঢ়াই মিনিমাম 5,000ৰ পৰা আৰম্ভ কৰি তাৰ ওপৰত যি যেনেকৈ দিয়ে তেওঁলোকক কৃতজ্ঞতা বা ধন্যবাদৰ সূচক হিচাপে জ্যোতিষ মিত্ৰ নামত ফ্ৰেণ্ডছ অফ এষ্ট্ৰলজি জ্যোতিষ বন্ধু এনেদৰে এখন প্ৰমাণ পত্ৰ দিয়া হয় আৰু এই যিটো অনুদান তেওঁলোকে দিয়ে এইটো অনুষ্ঠানটোৰ পৰিচালনাৰ ক্ষেত্ৰত ব্যয় কৰা হয় যেনেকে সেমিনাৰ বিলাকত বা মিট বিলাকত খোৱা বোৱাৰ ব্যয় যিটো গেছ বিজুলী ৰং পেইণ্ট দ্ৰব্য সামগ্ৰী যিবিলাক ক্ৰয় বিক্ৰয় বা মেৰামতি ইয়াত খৰচ কৰা যায় অনুষ্ঠানটোৰ তৰফৰ পৰা অন্য এখন চাৰ্টিফিকেট মানে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা আছে আগতেও আছিলে আৰু সেইখন বছৰেকীয়া মাচুল 2,000 টকাকে ধাৰ্য কৰা হৈছে যিসকল ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ল'ব বিচাৰে ইয়াৰ ৰেজিষ্টাৰ্ড হ'ব খোজে তেওঁলোকৰ কাৰণে এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া হয় এই সুবিধা ৰেজিষ্ট্ৰেশ্যন থকা যিসকল ষ্টুডেণ্টৰ লগত আমাৰ যোগাযোগ থাকিব কিবা প্ৰগ্ৰেম হ'লে কিবা হ'লে আমি সেইটো দিয়া যায় স্পেচিয়েলি আমাৰ এনুৱেল যিখিনি মিট থাকে তাত যিখিনি আমাৰ প্ৰগ্ৰেম হয় সেই প্ৰগ্ৰেমত যিটো ভিডিঅ' ৰেকৰ্ডিং হয় সেইবিলাক সেই 2,000 টকাৰ বিনিময়ত তেওঁলোকক বছৰৰ লাষ্টত দি দিয়া যায় তাতো কুৰিয়াৰ চাৰ্জ ইত্যাদি বহুত কিবা থাকে সেইটো আমাৰ ৰেছপন্সিবিলিটি থাকে আৰু কিবা হ'লে আমি তেওঁলোকক জনাই দিওঁ তেনেকৈ আমাৰ যিখিনি হ'ল সেইটো জনাই দিয়া যায় আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দৰকাৰ হয় এইটো এটা ষ্টেটাছ বহাবৰ কাৰণে আৰু এখন কাগজ ল'বৰ কাৰণে সেইকাৰণে গতিকে এইখিনি আছিলে কোৰ্চৰ বিষয়ক আৰু মই বেছি বহল নকৰোঁ ইয়াতে বাকী সকলোকে সুবিধা দিব লাগে আজি গতিকে নিজৰ নিজৰ বিলাক দিব তাৰপিছত কোৱা হ'ব ঠিক আছে সেইটো মই ইয়াতে ইমানখিনি কৈ অলপ বিৰাম লৈছোঁ বাকী সকলে ষ্টাৰ্ট কৰক তাৰপিছত আকৌ মই ষ্টাৰ্ট কৰিম ঠিক আছে